हेलो ভিউয়ার্স আজি মই এটা ধুনিয়া ৰেচিপি লৈ আহিছো ৰেচিপিটো নৰ্থ ইণ্ডিয়ান ডিশ এটা হয় আৰু নামটো হ'ল কাৰি পকোৰা এটো বেসন আৰু দৈ দি বনোৱা হয় আৰু খায়ও খুব ভাল লাগে ইয়াতে বেছি মা মছলাও ব্যৱহাৰ নহয় পেটৰ কাৰণেও ভাল আৰু কেতিয়াবা খুধা ভাত খাব মন নগলে এনেকে বনাই খাব পাৰে ইয়াতে কাটা মেলাও বেছি দৰকাৰ নাই আৰু পটককে হৈ যোৱা এটা ৰেচিপি আৰু ইয়াতে মই কিছুমান টিপছ আৰু ট্ৰিক্স শিকাই দিম যেতিয়া যাতে পকোৰা কেটা জুনকেটা আমি বৰ বনাও হিকেটা সফট হৈ থাকে কেতিয়াবা সাবচোন বেসনৰ বৰ বনালে টেঙাৰ জুলচুলত দিলে টান হৈ যায় ইয়াতে মই শিকাই দিম কেনেকৈ কি কৰিব লাগে ইয়াতে মই 1.5 কাপ বেসন দিলো বেসনখিনি দিয়াৰ পিছত মই ইয়াতে পিয়াজ দিলো এটা সৰু পিয়াজ কাটি দিছো লগত এটা জলকীয়া দিলো আৰু ধনিয়াৰ পাত দিলো ধনিয়াৰ পাত দি নিমখ দিলো সোৱাদ মতে আৰু অলপমান হালধি দিম এতিয়া এই হালধি দিলো হালধিখিনি দি পেলে মই দৈ দিলে কিন্তু কোমল হৈ থাকে পানী দিলে অলপমান জুলত দিলে টান হৈ যায় কিন্তু আপোনালোকে দৈ দি যদি ফেটি লয় ধুনিয়া কৰি বেটাৰটো বনাই তেতিয়া কিন্তু কোমল হৈ থাকে হেতু মনত ৰাখিব এতিয়া মই বেলেগ এটা পাত্ৰত 1 কাপ বেসন দিলো বেসন দিয়াৰ পিছত মই 3 কাপ দৈ দিম ইয়া 2 কাপ দিলো আৰু 1 কাপ 3 কাপ পুৰা দৈ দিলো দৈ দিয়াৰ পিছত মই ইয়াতে পানী দিম পানী মই 2 গিলাস দিম এতিয়া 1 গিলাস দিলো যাতে লাম্পছ না থাকে ভাল কৰি লৰাই দিব ভাল কৰি বিট কৰি দিব গুটেখিনি ধুনিয়া কৰি মিলাই দিব আৰু 1 কাপ মই 1 গিলাস মই পানী দিলো এতিয়া 2 গিলাস পানী দিলো আৰু গুটেখিনি মই ভাল কৰি মিলাই লৈছো যাতে লাম্পছ না থাকে এতিয়া এটা বাউলত মই নিমখ দিলো নিমখ সোৱাদ মতে আৰু হালধি দিলো হালধি দিয়াৰ পিছত মই ধনিয়াৰ গুৰি দিলো ধনিয়াৰ গুৰি দি পেলে মই গুটেখিনি ভাল কৰি লৰাই দিছো মছলাখিনি এনেকে মিলাই ললে বেছি ধুনিয়া হয় আৰু এতিয়া মই এইখিনি বেটাৰটোত মিলাই দিম আৰু মিলাই পেলে মই ভাল কৰি ফেটি দিছো যাতে মছলাখিনি ধুনিয়া কৰি মিলি যায় এইফালে মই তেলত সৰিয়হ দিলো সৰিয়হ দি শুকান জলকীয়া দি মই হিং অলপমান দিলো হিং অলপমান দিয়াৰ পিছত মই মিঠি অলপমান দিম এয়া মেথি গুটি দিলো এই চাৰিটা বস্তু দিব লাগিব তেলত আৰু তেল এইতে ধুনিয়া কৰি ফুটিলে এতিয়া এখন ঢাকন দিছো আৰু ঢাকন দিয়াৰ পিছত এই বেটাৰটো যে বনাইছিলো সেইখিনি মই ইয়াতে ঢালি দিলো আৰু এতিয়া গুটেখিনি ভাল কৰি লৰাব লাগিব ফ্লেমটো কমাই ল'ব যাতে লাগি না যায় তলত আৰু পটককে ডাঠ হৈ যায় যেহেতু বেসন আছে লাহে লাহে লৰাই থাকিব এতিয়া এইখিনি অলপমান ডাঠ হৈ আহিছে আৰু এতিয়া মই নহৰু আদা পেষ্ট দিম নহৰু আদা পেষ্টটো পিছত দিলে বৰ ভাল লাগে গোন্ধটো হেতু কাৰণে মই পিছত দিছো এতিয়া বেছি ভাল হয় এইটো কাৰিত স্পেশালি আৰু এতিয়া মই এইফালে এটা বেলেগ কেৰাহীত মই এই বেসনৰ পকৰি কেটা ভাজি আছো মিঠা তেলতে ভাজিছো ৰিফাইন অইল ব্যৱহাৰ কৰা নাই এতিয়া পকোৰা কেটা এই কাৰিটোত মিলাই পেলে ভাল কৰি লৰাই দিব ফ্লেমটো কমাই থব যাতে তলত লাগি না যায় আৰু এতিয়া মই ইয়াতে ধনিয়াৰ পাত অলপমান কাটি পেলে দি দিলো ধনিয়াৰ পাত দিলে ভাল লাগে যে এতিয়া ধনিয়াৰ পাত দি পেলে ভাল কৰি লৰাই দিব এতিয়া পকোৰা বনোৱা কেৰাহীটোতে মই দুটামান গোটা জিৰা দিলো গোটা জিৰাখিনি মই ভাল কৰি ফুটিব দিছো ইয়াৰ লগত মই শুকান জলকীয়া এটা দি দিছো আপোনালোকে ইচ্ছা কৰিলে বেছিও দিব পাৰে শুকান জলকীয়া মই এটাই দিলো আৰু এইখিনি দি মই ভাল কৰি গৰম হলে ভাল কৰি ফুটিলে এইখিনি মই এতিয়া এই সম্ভাৰটো মই ইয়াতে ঢালি দিলো কাৰিটোত আৰু ভাল কৰি লৰাই দিলো আৰু আমাৰ কাৰি হৈ গ'ল এতিয়া ফ্লেমটো বন্ধ কৰি দিও এনেকে বনালে খুবেই ভাল লাগে কাৰিটো আপোনালোকে ট্ৰাই কৰিবচোন খুব ধুনিয়া ৰেচিপি ইয়াতে বেছি কষ্টও নাই আৰু খায়ও খুব ভাল লাগে আৰু যদি মোৰ ৰেচিপিবোৰ আপোনালোকে ভাল পায় কাইন্ডলি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক কমেন্ট আৰু শেয়াৰ কৰিব থ্যাংক ইউ সো মাচ বহুত ধন্যবাদ মোৰ সম্পূৰ্ণ ভিডিওটো চোৱাৰ বাবে